সকলোকে আমাৰ চেনেল ইডুকেয়াৰলৈ স্বাগতম জনালোঁ। আজি আমি ডিছকাছ কৰিম আপোনালোকৰ ৰিজনিঙৰ কুৱেশ্যনৰ ওপৰত। কেনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন আপোনালোকৰ এক্সামবিলাকত আহি থাকে। আপোনালোকে SI এক্সামৰ পৰা আৰম্ভ কৰি ডিফেন্সৰ, আৰ্মি, নেভি সকলোতে আৰু বেংকৰ, বিশেষকৈ বেংকৰ এক্সামবিলাকৰ ৰিজনিঙৰ কুৱেশ্যনবিলাক আহিয়ে থাকে। তো আমাৰ চেনেলটোত নতুন নতুন ধৰণৰ নিউজ আপডেটৰ পৰা আৰম্ভ কৰি আপোনালোকৰ GK, কাৰেণ্ট এফেয়াৰ্ছ আৰু ৰিজনিং এইবিলাকৰ টপিকৰ ওপৰত ডিছকাশ্যন চলি থাকিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰা হওক। তো প্ৰথম কুৱেশ্যনটো হৈছে আপোনালোকৰ চিলেক্ট দ্য অড নাম্বাৰ পেয়াৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভছ। তো আপোনালোকে ইয়াৰ যোনটো অমিল নাম্বাৰ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত সেইটো আপোনালোকে চিলেক্ট কৰক। তো ইয়াৰে এনচাৰটো হৈছে আপোনালোকৰ এনচাৰ চি। কিয় মানে চাব আপোনালোকে প্ৰথম অপশ্যনটো চাওক। প্ৰথম অপশ্যনটো 55, এইটো 55টো আপোনালোকে উল্টাই দিলে, যদি উল্টাকৈ লিখে আপোনালোকক তেতিয়া 55 হ'ব। এতিয়া আপোনাৰ 26টো উল্টাকৈ দিয়ক, সেইটো 62 হ'ব। কিন্তু আপুনি যদি 13টো উল্টাই দিয়ে আপোনালোকে 61 নহয়, সেইটো উল্টাই দিলে কিমান 31 হ'ব লাগিছিল। আৰু 46টো আপোনাৰ উল্টাকৈ লিখিলে কিমান হয় 64 হয়। তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। বহুতৰে এইটো এনচাৰ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। আপোনালোক ইয়াৰ ঠাইত আপোনালোকে এই টেবুলখন দেখা পাইছে ইয়াৰ ঠাইত আপোনালোকৰ য'ত এইটো মাৰ্কটো আছে ইয়াৰ ঠাইত আপোনালোকৰ কি হ'ব সোনকালে কেলকুলেশ্যন কৰি কৈ লওক ইয়াৰ ঠাইত কি হ'ব। আপোনালোকক মই এনচাৰটো কৈ দিম ভিডিঅ'টোৰ লাষ্টত। তো আপোনালোকৰ ইয়াৰ এনচাৰ হ'ব 6। কেনেকৈ হ'ব চাব, আপোনালোকে ইয়াতে আপোনালোকে মাল্টিপুল কৰক। 7 × 2 14, 40 × 9 126, 7 × 3 21, then 8 × 21 168। আপোনালোকে এই দুটা কি কৰিব, এইটা মাল্টিপুল কৰি কিমান বহালে 100 216 হ'ব আপোনালোকে চাই ল'ব। এতিয়া 6, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 6। তো নেক্সট কুৱেশ্যনটো হৈছে, যদি আপোনালোকৰ অক্টোবৰ মাহৰ 25 তাৰিখে আপোনালোকৰ বৃহস্পতিবাৰ হয়, মানে থাৰ্ছডে হয়, তেনেহ'লে মানে অক্টোবৰ মাহটোত কেইটা মানে মানডে থাকিব বা সোমবাৰ থাকিব। তো আপোনালোকৰ এটা বেছিক মই ইয়াতে ট্ৰিপছ কৈ দিছোঁ। এটা মাহত কেইটা সপ্তাহ থাকে আপোনালোকক 4টা সপ্তাহ আপোনালোকৰ থাকে। তো 4টাটো আপোনালোকৰ ইয়াত চাই লওক কি হ'ব। আপোনালোকৰ অলপমান আপোনালোকে ট্ৰিপছ এটা আছে সেইটো ইউজ কৰক। তো ইয়াৰ এনচাৰ হ'ব আপোনালোকৰ 5। কেইটা মানডে থাকিব 5টা। কাৰণ চাব 25 তাৰিখে আপোনালোকৰ হ'ল বৃহস্পতিবাৰ বা থাৰ্ছডে। তো 26, 27, 28, 29, 30। তো আপোনালোকৰ কেইটা থাকিল আৰু 5টা থাকিল। তো নেক্সট যেতিয়া হ'ব আপোনালোকৰ বৃহস্পতি, শুক্ৰ, শনি, ৰবি, সোম, তো আপোনালোকৰ 28 তাৰিখে হ'ব সোমবাৰ। 28 তাৰিখ যিটো থাকিব সেইটো থাকিব সোমবাৰ। তো নতুন এটাতো 4টা সোমবাৰ গ'লেই আপোনালোকৰ এটা মাহত। তো নেক্সট হ'ব এইটো 5টা। মানে ট্ৰিপ চলাই ল'ব, কাৰণ 25 তাৰিখে হ'ল আপোনালোকৰ থাৰ্ছডে বা বৃহস্পতিবাৰ। তাৰপিছত কেইটা থাকিল 5টা থাকিল। তো বৃহস্পতিবাৰৰ পাছত সোমবাৰ হ'বলৈ কেইটা লাগে, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ 3টা গ'লেই আপোনালোকৰ 4 নম্বৰ বাৰটোত হ'ব আপোনালোকৰ সোমবাৰ বা মানডে হ'ব। অ'কে, তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। এইটো জাষ্ট এটা ট্ৰিক আছিল। তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ ৰাজ ট্ৰেভেল ফ্ৰম এ পইণ্ট। মই আপোনালোকক অসমীয়াটো কৈ দিম। ট্ৰেভেল ফ্ৰম এ পইণ্ট X, মানে ৰাজে এটা পইণ্ট, যিকোনো এটা পইণ্টৰ পৰা, ছাপ'জ মই কওঁ এইটো এটা পইণ্ট, ৰাজে এইটো এটা পইণ্টৰ পৰা এনেকৈ ষ্ট্ৰেইট গৈছে। অ'কে, মানে ষ্ট্ৰেইট মানে চিধা চিধি গৈছে Y ডাইৰেকশ্যনত, মানে ৱাইৰ ফালে চিধা চিধি 80 মিটাৰ গৈছে খোজকাঢ়ি। তাৰপিছত সি ৰাইটৰ পিনে টাৰ্ণ এটা লৈছে, মানে ৰাইটৰ ফালে গৈছে 50 মিটাৰ। আৰু তাৰপিছত সি ৰাইটৰ পাছত যোৱাৰ পাছত আকৌ সি ৰাইট টাৰ্ণ এটা লৈছে। তাৰপিছত সেই ৰাইট টাৰ্ণটোত সি খোজকাঢ়ি গৈছে 70 মিটাৰ। আকৌ ফাইনেলি সি আৰু এটা ৰাইট টাৰ্ণ ল'লে। ৰাইট টাৰ্ণ লৈ সেই ৰাইট টাৰ্ণত সি গৈছে 50 মিটাৰ ডিষ্টেঞ্চ গৈছে।
তো সি ষ্টাৰ্টিং যিটো তাৰ পইণ্ট আছিল এক্সৰ পৰা সি এতিয়া যিটো পইণ্টত সি ৰৈছে এইটো পইণ্টলৈ ডিষ্টেঞ্চ কিমান হ'ব আপোনাৰ চাই লওক এইটো অলপ মেথ টাইপো হয় জাষ্ট আপোনালোকে কি কৰিব স্কেলতো আপোনালোকে ইউজ কৰিব স্কেল আপোনাৰ স্কেল ল'ব আৰু আপোনালোকৰ এই 80 মিটাৰটোক আপোনালোকে ধৰক 80টোক আপোনালোকে 4 সেন্টিমিটাৰ হিচাপে ধৰি ল'ব বা 8 সেন্টিমিটাৰ হিচাপে লৈও স্কেল কৰি ইজিলি আপোনালোকে কৰিব পাৰে বা এনেতো আপোনালোকৰ যদি আইডিয়া মতে ভাবে তেতিয়াতো আৰু ইজি হৈ যায় আপোনালোকৰ তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ মাৰ্কাৰটো কৰিছোঁ তো কাৰেক্ট এনচাৰটো আপোনালোকৰ 10 তেনেকৈ হ'ব মই দেখাই আছোঁ চাই লওক প্ৰথমতে এইটো ৰাজে এক্সৰ পৰা কিমান ডিষ্টেঞ্চ গৈছে 80 মিটাৰ আপোনালোকে দেখা পাইছে ন 80 মিটাৰ গৈছে 80 ইয়াৰ পৰা ইয়ালৈ গ'ল 80 ৱাই পইণ্টলৈ তাৰপিছত ৰাইট টাৰ্ণ ঘূৰিছে 50 মিটাৰ অ'কে তাৰপিছত আকৌ এটা ৰাইট টাৰ্ণ লৈ গৈছে 70 মিটাৰ তাৰপিছত আকৌ এটা ৰাইট টাৰ্ণ লৈছে 70 মিটাৰ সেইটো হৈছে 50 মিটাৰ দেখা পাইছে কিমান ডিষ্টেঞ্চ এইটোৰ পৰা এইটো টোটেল 80ৰ পৰা আপোনাৰ 70 মাইনাছ কৰি দিয়ক কিমান থাকিল 10 মিটাৰ 80 মাইনাছ 70 10 মিটাৰ তো এইটো পইণ্টত যিটো পইণ্টত ৰাজে এতিয়া থিয় হৈ আছে সেইটো পইণ্টৰ পৰা এক্সৰ ডিষ্টেঞ্চ কিমান 10 মিটাৰ তো সেইটোৱে আপোনালোকৰ এনচাৰটো আপোনালোকৰ অপশ্যনে 10 মিটাৰ তো নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো which of the following elements should comes in place of মানে ইয়াৰে পাছত আপোনালোকে তিনিটা MN14 PQ11 SP8 ইয়াৰ পাছত কি আহিব ইয়াত এই অপশ্যনটোত আপোনালোকৰ কি আহিব এতিয়া আপোনালোকে সেইটো কওক আপোনাৰ অপশ্যন 4টা আছে তো চাই লওক WX4 VW5 VW21 আৰু MT5 তাত কি আহিব একদম চিম্পল এইটো আপোনাৰ এনেকুৱা এক্সাম বেংকত বেছি ভাগে আহে বেংক এক্সামবিলাকত তো আৰু আপোনাৰ নেভিৰ এটাতো পোষ্ট ওলাইছে সেইটোতো আপোনাৰ ৰিজনিং আছে আপোনাৰ চাই লওক তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব VW5 কেনেকৈ হ'ব চাব এমৰ পাছত কি আহে এনৰ পাছত 14 আছে 14 আপোনালোকে ডাইৰেক্ট 14টো কি হৈছে কনচিডাৰ নকৰিব তাৰপিছত পিৰ পাছত কি আহে কিউ মই 14 11 8ৰ এইটোও কৈ আছোঁ তাৰপিছত এছৰ পাছত কি আহে টি হয়নে তাৰপিছত চাব এইটো WX হ'ব হা মই এনচাৰটো অলপ ভুলকৈ কোৱা গ'ল ইয়াৰে এনচাৰ হ'ব WX4 তাৰপিছত 14ৰ পৰা 11 কৰিলে কিমান মাইনাছ দিব লাগিব 3 11ৰ পৰা 8লৈকে কিমান 3 তো 8ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব 5 তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আহক নেক্সট কুৱেশ্যনটো হৈছে which of the following elements should come in the place of ইয়াতে এইটো কোনটো এলিমেণ্ট ইয়াৰে পাছত হ'ব ইয়াত কোনটো এলিমেণ্ট তলত দিয়া এলিমেণ্টৰ ভিতৰত তলত এই 4টা থকা অপশ্যনৰ ভিতৰত আপোনালোকৰ কোনটো এলিমেণ্ট ইয়াৰ কোনটো হ'ব আপোনালোকৰ ইয়াতে তো আপোনাৰ ভালকৈ কুৱেশ্যনটো চাই লওক একদম ইজি কুৱেশ্যন এইটো তো আপোনালোকে বহুতে কৰিব পাৰিছে তো ইয়াৰে এনচাৰটো কৰিছোঁ এমৰ পাছত কি আহে আপোনালোকৰ এম এলফাবেটিকেলি যাওক পিৰ পাছত কি আহে কিউ তাৰপিছত আহে এছৰ পাছত আহে আপোনালোকৰ টি তাৰপিছত কি আহিব ভিৰ পাছত কি আহিব চাওক VW WX এই দুটা আপোনালোকৰ আছে অপশ্যন অ'কে তো আপোনালোকৰ এই নাম্বাৰ চাওক 14ৰ পাছত কি আছে আপোনালোকৰ 11 মানে 14ৰ পাছত আছে 11ৰ পাছত আছে 8 দেখা পাইছে ন তো কিমান মাইনাছ হৈ কেনে আপোনাৰ চবতে চাওক আপোনাৰ 3 মাইনাছ হৈছে প্ৰত্যেকটোতে আপোনালোকৰ 3কে মাইনাছ হৈ গৈছে তাৰপিছত প্ৰত্যেকটোতে 3 মাইনাছ হৈছে তো আপোনালোকে
8ৰ পাছত কি হ'ব 5 তো আপোনালোকৰ কাৰেক্ট এনসাৰ হ'ব এইটো BW 5 একদম ইজি আছিল তো আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো তাৰপিছত আছে কাপ লিপ বাৰ্ডৰ পাছত কি হ'ব ইয়াতে চাওক গ্ৰাছ মানে আপোনালোকে গ্ৰাছ মানে হৈছে আপোনালোকৰ এইবিলাক ঘাঁহ ফৰেষ্ট মানে আপোনালোকে জানে ব্ৰিক মানে হৈছে আপোনালোকে কি চৰাইৰ ঠোঁট আৰু টিথ মানে হৈছে এইটো দাঁত তো আপোনালোকে কি ইয়াতে কি হ'ব আপোনালোকে কওক এনেকুৱা বেসিক্যালি এনেকুৱা কোৱেশ্চন আপোনালোকে অসমীয়াত দিলে আপোনালোকে অসমীয়া কৈ দিলে আপোনাৰ এনসাৰটো পায়ে যায় সবে পায়ে যাব কি হ'ব ইয়াৰ এনসাৰ তো তাতে মই কৈ দিছো তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব ব্ৰিক এইটো 3 নম্বৰ কাৰণ আপোনালোকে কাপ কি লিপছেদি আপোনালোকে চাহ খায় নাই কাপৰ হয়নে নহয় বাৰ্ডে কিহেদি খাব মানে ধৰক চাহ হওক বা কিবা হওক তো খাব ব্ৰিকেদি কাৰণ চৰাইৰ ঠোঁট গম পাইছে না তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আপুনি তো নেক্সট কুৱেশ্যনটো আছে সেফ সিকিউৰ প্ৰটেক্টৰ পাছত কি হ'ব আপোনালোকৰ ইয়াতে এই অপশ্যনটোত কি হ'ব প্ৰটেক্টৰ পাছত তো আপোনালোকে দেখা পাইছে প্ৰথমতে আছে আপোনাৰ অপশ্যন লক তাৰপিছত আছে গাৰ্ড তাৰপিছত আছে কনজাৰ্ভ তাৰপিছত আছে সেফ ইয়াতে কি হ'ব আপোনালোকে কওক তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব আপোনাৰ কনজাৰ্ভ মানেও আপোনাৰ সুৰক্ষা কৰা কনজাৰ্ভ কৰি থৈ দিয়া Look at this series 80, 10, 70, 50, 60 তাৰপিছত আপোনালোকৰ ইয়াতে নেক্সট যোনটো আছে ইয়াতে কি হ'ব আপোনালোকে সেইটো চাব দিছে আপোনাক কুৱেশ্যনটো পঢ়িছে হোৱাট নাম্বাৰ কাম আফটাৰ নেক্সট ইয়াতে কি হ'ব পৰৱৰ্তী সংখ্যাটো কি আহিব আপোনালোকৰ চাৰিটা অপশ্যন দি আছে 20, 25, 50 আৰু 30 আপোনালোকে চাই লওক ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আপোনালোকৰ কি হ'ব কৈ দিওঁ না কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ 20 বহুতে এইটো এনসাৰ পাৰিছে এতিয়ালৈকে কাৰণ চাব আপোনালোকে দেখা পাইছে 80ৰ পাছত 10 আহিছে ওকে 80 পাছত আছে 70 15 16 আপোনালোকৰ নাম যোনটো সিৰিজ সেইটো ভালকে এনালাইজ কৰি লওক 80 পাছত 70 70ত কিমান মাইনাছ হৈছে 10 70 পাছত 60 লৈ কিমান মাইনাছ হৈছে 10 ইপিনে আছে আপোনাৰ 10 10ৰ পাছত ইয়াত কিমান প্লাছ হৈছে 5 তো ইয়াতে নাম্বাৰটোত কিমান হ'ব লাগিব 5 প্লাছ 15 প্লাছ 5 20 এইটো এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি আপোনালোকে এইটো সিৰিজ চাই লওক ইয়াত কি নাম্বাৰ হ'ব আপোনালোকে সেইটো কৈ দিয়ক এনেকুৱা ধৰণৰ ৰিজনিং কুৱেশ্যন আহিয়ে থাকে আপোনালোকৰ বেংকৰ এক্সাম আৰু ইণ্ডিয়ান আৰ্মি চাৰ্মি এনেকুৱা কুৱেশ্যন আহিয়ে থাকে আপোনালোকৰ লাহে লাহে আমি ডিফিকাল্টৰ পিনে যাম প্ৰথমতে ইজি চাই আপোনালোকক দি আছোঁ তাৰপিছত লাহে লাহে ডিফিকাল্টৰ পিনে যাই থাকিম আমি তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 1/4 বহুতে এইটো এনসাৰ পাৰিছে কিয় চাব প্ৰথমতে 2 আছিল 2ক আপোনালোকে 2 দি ডিভাইড কৰি দিয়ক 2 দি ডিভাইড কৰিলে কি হ'ব 1 1ক আকৌ 2 দি ডিভাইড কৰক কি হ'ব হাফ হাফক 2 দি ডিভাইড কৰক কি হ'ব 1/4 আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো পাও কেট হুক ইয়াৰ পাছত এইটোত ইয়াৰ খালী জেগাটোত কি হ'ব আপোনালোকে সেইটো কওক এটা কি হ'ব আপোনালোকে আপোনাৰ বেসিক আপোনালোকে ট্ৰিক কৰি দিছোঁ পা মানে যিটো মেকুৰী ভৰি থাকে ভৰি তাক পা বুলি কোৱা হয় ওকে তো আপোনালোকে ইয়াত কি হ'ব ইয়াত বেসিক্যালি হ'ব আপোনাৰ হৰ্ছৰ ভৰিক কোৱা হয় হুফ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি হ'ব এনেকুৱা কুৱেশ্যন আপোনালোকে বেসিক্যালি আপোনাৰ চবেই দেখা পাইছে বেংকৰ এক্সামত প্লাছ আপোনাৰ SSCৰ পৰা আৰম্ভ কৰি আৰু ইণ্ডিয়ান নেভিত আপোনালোকে এনেকুৱা কুৱেশ্যন দেখা পায় ইণ্ডিয়ান নেভি বা ইণ্ডিয়ান আৰ্মি বেংকৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন একদম কম্পালচৰি থাকে বেংকৰ কুৱেশ্যন তো আপোনালোকে ই ইজ দ্য সন অফ চি যদি ই
সনৰ চিৰ মানে আপোনালোকৰ পুত্ৰ হয় বা ল'ৰা হয়। তো ডি ইজ দ্য হাজবেণ্ড অফ চি, তেন্তে ডি হ'ব চিৰ হাজবেণ্ড, মানে আপোনালোকৰ হৈছে স্বামী বা স্বামী আৰু গিৰিয়েক। তো বি আৰু জি হৈছে ব্ৰাদাৰ এণ্ড ডটাৰ। বি হৈছে আপোনালোকৰ ল'ৰা মানে পুত্ৰ, আৰু জি হৈছে ছোৱালী মানে অফ ডি ৰেচপেক্টিভলি, ব্ৰাদাৰ এণ্ড চিষ্টাৰ ডিৰ, চিষ্টাৰ হৈছে ডিৰ। আপোনালোকে মনত ৰাখিব। এফ ইজ দ্য মিউচুৱেল আণ্ট এণ্ড ই এন জি। এফ আপোনালোকৰ মানে খুৰী, অ'কে। এফ হৈছে আপোনালোকৰ ই এন জিৰ খুৰীমাক যে থাকে, খুৰীমাক। দেন বি ৰিলেটেড টু ই, তেন্তে বি ইৰ কি হ'ব? আপোনালোকে কুৱেশ্যনটো ভালকৈ পঢ়ি চাওক, অ'কে। ই হৈছে আপোনালোকৰ চিৰ চন, বি হৈছে হাজবেণ্ড চিৰ, বি আৰু জি হৈছে আপোনালোকৰ ডটাৰ ডিৰ। তেন্তে এফ কি হ'ব? এফ হৈছে আপোনালোকৰ মিউচুৱেল আণ্ট অফ ই এন, মানে খুৰীমাক হয় ই আৰু জিৰ। তেন্তে বি ইৰ কি হ'ব আপোনালোকে সেইটো কওক। কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ ডি, খুৰা। এনেকুৱা কুৱেশ্যন আহি থাকে আপোনালোকৰ, জাষ্ট আপোনাৰ এইটো কেনেকৈ হয় বেছিক, এইটো জাষ্ট আপোনাৰ আইডিয়া লগালেই হ'ল। নহ'লে নেক্সট মিচিং চিৰিজ আপোনালোকৰ কুৱেশ্যন সকলোতে আহি থাকে। তো মিচিং চিৰিজৰ কুৱেশ্যন এইটো, কাৰণ ভালকৈ এই লাইনটো ভালকৈ চাওক, আৰু এইকেইটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব আপোনালোকে কৈ দিয়ক। তো বহুতে ইয়াত পাৰিছে, অপশ্যন হ'ব প্ৰথম এ। কাৰণ চাব এক্স ৱাই আপোনালোকৰ লাষ্টৰ লাইনটো চাই এক্স ৱাই জেড। তো ইয়াতে হ'ব আপোনালোকৰ, ইয়াতে হ'ব জেড। তাৰপিছত কে এক্স ইয়াতে কি আছে? ৱাই, তো হ'ব আপোনালোকৰ ৱাই। তাৰপিছত জেড এক্সৰ পাছত চাওক আকৌ কি আছে? এক্স, জেড এক্স ইয়াতে হ'ব এক্স। তাৰপিছত এক্স ৱাই জেডৰ পাছত কি আছে চাওক, এইটো আপোনাৰ প্ৰথম চাইছে এক্স ৱাই জেড কে এক্স, ইয়াতে আপোনালোকৰ হ'ব এইটো হ'ব কে, আৰু ইয়াতে হ'ব আপোনালোকৰ এক্স। এনচাৰ হ'ব প্ৰথমটো। আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াতে এনচাৰটো ডাইৰেক্ট নাচাব, আপোনালোকৰ এনচাৰটো এইটো ডাইৰেক্ট এক্সপ্লেনেশ্যন মই দি থৈ দিছোঁ কেনেকৈ কওঁ, আপোনালোকৰ ডাইৰেক্ট এনচাৰটো নাচাব। আপোনালোকৰ ইয়াৰ মিচিং চিৰিজ, ইয়াতে আপোনালোকৰ কি হ'ব আপোনালোকৰ সেইটো কওক, ইয়াৰ জেগাটোত কি হ'ব আপোনালোকৰ? প্ৰথমতে থাকিব বি, এক্স এন। এনচাৰটো আপোনালোকে ইয়াতে দেখাই পাইছে। প্ৰত্যেকটো আপোনালোকৰ এলফাবেটিক চিৰিজ তাৰ লগত তিনিটা মানে এলফাবেট, আপোনাৰ তিনিটা আগৰ এলফাবেটটো কি হ'ব আপোনালোকৰ সেইটো প্লাছ কৰি দিলে আপোনালোকে পাই যাব। আনচাৰটো হৈছে কে অ' বি। আপুনি বেছিকেলি চাই ল'ব এক্সামত কেনেকুৱা ধৰণৰ পেটাৰ্ণটো কেনেকুৱা টাইপৰ পেটাৰ্ণত দিয়া আছে। বিৰ থ্ৰী এড কৰিলে হ'ব আপোনালোকৰ ইৰ পাছত এইচ, তাৰপাছত আহিব নেক্সট কে আহিব। তো প্ৰথম আপোনালোকে যেতিয়া বিচাৰি পালে তেতিয়া সেইটোৱে এনচাৰ আহিব। তো এনেকুৱা কুৱেশ্যন আপোনালোকৰ নেক্সট এনেকুৱা কুৱেশ্যন বেংকৰ এক্সামবিলাকত আহিয়ে থাকে। তো এইটো কুৱেশ্যন আপোনালোকে চাই লওক। ইন এ row of children, Dibbo is 7 from the left and Vijoy is 9 from the right. When they interchange their place among themselves, Dibbo is become 18 from the left. Then what will be the Vijoy parents' position from the right? So প্ৰথম চাব দিব্যই আপোনাৰ দিব্য আৰু বিজয়, দিব্যৰ নাম মানে এটা লাইনত এটা মানে এনেকুৱা স্কুলত আপোনালোকৰ লাইন পাতে তেনেকুৱা লাইনত দিব্যৰ লেফ্টৰ পৰা পজিশ্যন হৈছে আপোনালোকৰ 7, আৰু বিজয়ক যদি আমি ৰাইটৰ পৰা কাউণ্ট কৰোঁ, একদম লাষ্ট যিটো ল'ৰা বা ছোৱালী আছে তাৰ পৰা যদি আমি তাৰ নাম্বাৰ হয় 9। যদি সিহঁতে দুয়োটাৰে পজিশ্যনটো চেঞ্জ কৰি দিয়ে মানে যায়
বিজয় যে দিব্যৰ জাগাত দিব্যই আহে আপোনালোকৰ বিজয় জাগাত তেনে দিব্যক যদি আমি লেফ্টৰ পৰা কাউণ্ট কৰোঁ তে লেফ্টৰ পৰা কাউণ্ট কৰিলে তাৰ নাম্বাৰ কিমান নম্বৰত আহিব 18ত আহিব সি দেন বিজয় যিহেতু দিব্যৰ জাগাত গ'ল তেন্তে বিজয়ৰ এইবাৰ পজিশ্যন কিমান হ'ব আপোনালোকৰ এইটো কওক একদম বেচিক ইয়াৰে একদম সিম্পল ট্ৰিক এটা আছে আপোনালোকৰ মই কৈ আছোঁ আপোনালোকে জাষ্ট এনচাৰটো ভাবি লওকচোন চাব এনচাৰটো মই কৰিছোঁ যেতিয়া বিজয় ইয়াৰ দিব্যৰ জাগাত যায় তাকো সি দিব্যই বিজয়ৰ জাগাত যেতিয়া যায় তাৰ লেফ্টৰ পৰা পজিশ্যন হয় 18 7ৰ পৰা সি যাই কেনে হয় 18 তো ইয়াৰে 18 - 7 কৰ 18 - 7 কিমান হ'ব 9 হয় নহয় 18 - 7 আপোনালোক ক'ব হ'ব 9 আৰু প্লাছ আপোনালোকৰ ইয়াতে বিজয়ৰ অৰিজিনেল পজিশ্যন কি আছিল 9 আৰু দিব্যৰ পজিশ্যন অৰিজিনেল পজিশ্যন 7 এতিয়া আপোনালোকৰ যেতিয়া বিজয় যেতিয়া দিব্যৰ জাগাত যাব ইয়াৰ পজিশ্যন এতিয়া কিমান হ'ব 9 আপোনালোকৰ প্লাছ 7 ইয়াৰে কিমান হ'ব 9 + 7 16 এনচাৰ হ'ব আপোনালোকৰ 16 তো আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো এইটোৰো মই এক্সপ্লেনেশ্যন দি থৈ দিছোঁ আপোনালোকে তো ইমান চাই নাথাকিব এক্সপ্লেনেশ্যনটো তো ৰিয়া ষ্টাৰ্ট ৱাৰ্কিং ইন দ্য নৰ্থ ৰিয়াই প্ৰথমতে আপোনালোকৰ উত্তৰ দিশত এনেকৈ ষ্ট্ৰেইট খোজকাঢ়ে আপোনালোকক যেনেকৈ দিছোঁ প্ৰথমতে ষ্ট্ৰেইট খোজকাঢ়ে এনেকৈ ষ্ট্ৰেইট খোজকাঢ়ি যায় অ'কে তাৰপিছত তাই কি কৰে ষ্ট্ৰেইট যোৱাৰ পাছত ৱাকিং ইন চাম ডিষ্টেঞ্চ টুক লেফ্ট তাৰপিছত তাই লয় লেফ্ট ডাইৰেকশ্যনত আপোনালোকে কি এক্সামত কি কৰিব আপোনালোকে আপোনাৰ যিটো আমাৰ ডাইৰেকশ্যন হয় ন ডাইৰেকশ্যনটো আপোনালোকে লিখি থৈ দিব এক্সাম য'ত আপোনাৰ ছল্ভ কৰে এনেকৈ নৰ্থ ইষ্ট চাউথ ৱেষ্ট চব আপোনালোকে লিখি কেনে এনেকুৱা কুৱেশ্যনবিলাক ছল্ভ কৰোঁ তেতিয়া আপোনালোকৰ ইজি হৈ যাব আৰু ৰঙো নহয় এক্সামবিলাক তেতিয়া তো তাৰপিছত তাই কি কৰে ৰাইট যোৱাৰ পাছত তাৰপিছত লেফ্ট টাৰ্ণ লোৱাৰ পাছত তাই আৰু এটা ৰাইট টাৰ্ণ লয় আপোনালোকে আকৌ এটা এনেকৈ ৰাইট টাৰ্ণ লয় তাৰপিছত ৰাইট টাৰ্ণ লোৱাৰ পাছত আকৌ তাই কনজাৰ্ভেটিভ টু লেফ্ট টাৰ্ণ মানে তাই একেলগে দুটা লেফ্ট টাৰ্ণ লয় এইটো এটা লেফ্ট আৰু আকৌ এইটো এটা লেফ্ট এতিয়া কোনটো দিশত যাই আছে কওক এতিয়া প্ৰথমতে যায় নৰ্থ আপোনালোকৰ এইটো ইষ্ট তাৰপিছত আপোনালোকৰ ৱেষ্ট চাউথ মানে এনচাৰটো কি হ'ব আপোনালোকৰ চাউথ তাই যিটো দিশত গৈছিল সেইটোৰে অপজিট দিশত আপোনালোকে আহি আছে ইয়াৰ পৰা ৰিয়াৰ ষ্টাৰ্টিং হৈছিল ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছিল তো নেক্সট কুৱেশ্যন আপোনালোকে সেইটো কুৱেশ্যন ট্ৰিকটো কৈছোঁৱে আপোনালোকে এইটো কুৱেশ্যনৰ কেনেকৈ ট্ৰিকটো লাগে আপোনালোকে গমেই পাই গৈছে ৰমেশ ইজ ফিফ ফ্ৰম দ্য ৰাইট ৰমেশে মানে এটা লাইনৰ 5 নম্বৰ ৰাইট হয় 5 নম্বৰৰ পৰা তাক যদি আমি সোঁফালৰ পৰা গণো তো সি 5 নম্বৰত থাকিব আৰু য়োগেশ হ'ব 15 নম্বৰ ফ্ৰম দ্য লেফ্ট যদি বাওঁফালৰ পৰা তাক গণো য়োগেশক তে সি য়োগেশে বাওঁফালৰ পৰা 15 নম্বৰত থাকে যদি সিহঁত দুটা নিজৰ পজিশ্যনটো চেঞ্জ কৰে তে য়োগেশে হয় 14 নম্বৰ পজিশ্যনত য়োগেশ আহে 14 নম্বৰ পজিশ্যনত ফ্ৰম দ্য লেফ্ট মনত ৰাখিব ফ্ৰম দ্য লেফ্ট আৰু দেন হোৱাট দি নাম্বাৰ অফ ষ্টুডেণ্ট দেন সিহঁতৰ মানে কিমানজন ষ্টুডেণ্ট থাকিব তেতিয়া আপোনালোকে কওক আপোনাৰ জল্দিছে কওক এইটোৰ এনচাৰটো চাব একদম বেচিক এনচাৰ য়োগেশে 15 নম্বৰত আছিল লেফ্টৰ পৰা আপোনাৰ লেফ্টৰ পৰা আছিল 15 নম্বৰত ৰমেশ আছিল আপোনালোকৰ 5 নম্বৰত তো যেতিয়া য়োগেশে আপোনালোকৰ পজিশ্যন চেঞ্জ কৰিলে ৰমেশৰ জেগাত সি হয় 24 হয়নে
তো 24 পৰা আপোনালোকৰ 15 পৰা যায় 24 তো 24 প্লাছ আপোনালোকে 5 কৰি দিয়ক 24 প্লাছ 5 কাৰণ আমি তাক লেফ্টৰ পৰাই গণি আছোঁ চাওক আমি ইয়াকো লেফ্টৰ পৰা গণি আছিলোঁ প্ৰথমতে তাৰপিছত আকৌ লেফ্টৰ পৰাই ইয়াৰ পাছত গণি আছোঁ তো 24 প্লাছ 5 কিমান হ'ব আপোনালোকৰ 29 হয় কিন্তু ইয়াত এটা একদম ট্ৰিক এটা আছে কাৰণ আপুনি কি কৰিছে নিজৰ জাগাটোৱে ইয়োগেছে সলাইছে এনেকৈ যায় আকৌ বেলেগ এটা জাগাত গৈছে তো এতিয়াতো সি যেতিয়া 5 নাম্বাৰত আছে যেতিয়া ৰমেশেতো 5 নম্বৰ সি এতিয়া কি হৈছে ৰাইট সাইডৰ পৰা সোঁফালৰ পৰা সি 5 নাম্বাৰত আছে তো সি যেতিয়া 5 নাম্বাৰত থাকিব তো তাৰ পৰা কেইজন ষ্টুডেণ্ট থাকিব তো 4জন ষ্টুডেণ্ট থাকিব হয় নাই 4জন ষ্টুডেণ্ট তো সেইকাৰণে আমি ইয়াতে এটা মাইনাছ কৰি দিব কাৰণ তাৰ নিজৰ পজিশ্যনটো আমি কাউণ্ট নকৰোঁ তো মাইনাছ কৰি দিলে কিমান হ'ব 28 তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ 28 গম পাই গৈছে একদম ইজি ট্ৰিক হয় নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আমি In a voice of row, G1 is 7 from the start. A same question আপোনাৰ same trick apply কৰিব G1 starting পৰা আছে আপোনালোকৰ 7 নম্বৰ পজিশ্যনত G1 আছে আৰু 11 from the end আৰু তাক যদি আমি লাষ্টৰ পৰা কাউণ্ট কৰোঁ কি হ'ব 11 নম্বৰত আৰু এটা আনাদাৰ ৰ' আছে মানে বেলেগ এটা লাইনত আছে বিকাশ বেলেগ এটা লাইনত আছে বিকাশ হয় 10 from the start বিকাশে ষ্টাৰ্টিঙৰ পৰা যদি বিকাশক গণো বেলেগ লাইনটোত সি 10 নম্বৰত আছে আৰু যদি লাষ্টৰ পৰা গণো তাই সি নম্বৰত আছে 12 লাষ্টৰ পৰা তাক গণিলে কিমান নম্বৰত থাকিব 12 নম্বৰত থাকিব 12 দেন হাউ মেনি বয়জ আৰ ইন দি বোথ ৰ' টুগেডাৰ একদম ইজি কুৱেশ্যন আপোনালোকৰ এইটো একদম ইজি কুৱেশ্যন মই কৈছোঁ ন মোৰ ৰেড ডটটো আকৌ মাৰ্কাৰটো কৰি গ'ল আপোনালোকে কি এই দুটা প্লাছ কৰি দিয়ক প্লাছ কৰি দুইটাৰে পৰা এটা মাইনাছ কৰি দিয়ক আপোনাৰ বেছিক ট্ৰিক্সটো দেখাই আছোঁ 7 নাম্বাৰ প্লাছ 11 প্লাছ কৰক 7 প্লাছ 11 কিমান হ'ব আপোনালোকৰ হয় 18 হয়নে 18 মাইনাছ 1 17 আৰু আপোনালোকৰ 10 প্লাছ 12 কিমান হয় 22 মাইনাছ 1 21 আৰু আপোনালোকৰ 17 প্লাছ কৰি দিয়ক কিমান হ'ব 38 তো আপোনাৰ কাৰেক্ট এনচাৰ কিমান হ'ব 38 এই সেম ট্ৰিক সেম ট্ৰিকত আপোনালোকে এপ্লাই কৰি দিব কাৰেক্ট এনচাৰটো পাই যাব আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো One day Raja left home and walked 5 kilometer northway. এই সেম আপোনালোকৰ মই যিটো এনচাৰ আগতে ডিছকাছ কৰিছোঁ তেনেকুৱাই পাইছে প্ৰথমতে ৰাজাই গৈছে নৰ্থৱে মানে কি নৰ্থৰ দিশে নৰ্থৱাৰ্ডছ মানে নৰ্থৰ ফালে খোজ কাঢ়িছে উত্তৰ দিশে তাৰপিছত টাৰ্ণ ৰাইট তাৰপিছত এটা ৰাইট টাৰ্ণ লৈছে সেইপিনে গৈছে আপোনাৰ 10 কিলোমিটাৰ মানে দেখা হৈছে এইপিনে 10 কিলোমিটাৰ গৈছে তাৰপিছত ৱাক 5 কিলোমিটাৰ মোৰ left and walk 5 kilometer more and finally he turned left and walk 10 kilometer তাৰপিছত কি কৈছে আৰু ইয়াত অলপমান দূৰ গৈছে জায়গা নি গৈছে আকৌ 10 কিলোমিটাৰ মানে বেক লৈছে 5 কিলোমিটাৰ মোৰ মানে এইটো 5 কিলোমিটাৰ আকৌ আপোনাৰ ৰাইটত পিনে গৈছে এইটো 5 কিলোমিটাৰ তো আপোনালোকৰ সি যিমান দূৰ গৈছে সেইটো ষ্টাৰ্টিং পইণ্টৰ পৰা ৱাক ৰিচ একদম ষ্ট্ৰেইট মানে ষ্টাৰ্টিং পইণ্টৰ পৰা তাৰ এতিয়া যিটো পইণ্টত আছে কিমান ডিষ্টেঞ্চ হয় আপোনালোকে এইটো প্ৰথমতে দি গৈছে নৰ্থৱাৰ্ড মানে ষ্ট্ৰেইট গৈছে 5 কিলোমিটাৰ তাৰপিছত আকৌ 5 কিলোমিটাৰ সি গৈছে ৱাক 5 কিলোমিটাৰ মোৰ ৰাইট টাৰ্ণ লৈছে তাৰপিছত লেফ্ট টাৰ্ণ লৈ আকৌ গৈছে 5 কিলোমিটাৰ তো 5 প্লাছ 5 10 তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ 10 কিলোমিটাৰ নেক্সট কুৱেশ্যনটোলৈ আহোঁ এনেকুৱা কুৱেশ্যন জাষ্ট বেছিক ট্ৰিকটো দেখাইছোঁ আপোনাৰ এক্সামত আহিলে কেনেকৈ হেণ্ডেল কৰিব অ'কে EODGH ইয়াৰ যদি আমি কোড নেম দিওঁ ব্লেড BLADE অ'কে দেন হোৱাট ইজ দ্য কোড নেম অফ ক্ৰিকেট তে আপোনালোকে ক্ৰিকেটৰ কেনেকৈ কোড নেম দিব জাষ্ট এইটোক ৰেফাৰেল হিচাপে লৈ ল'ব কেনেকৈ ৰেফাৰেল কৰি এইটোক ব্লেড নামটো দিছে তো চাব ব্লেডৰ পৰা যিটো ব্লেড আছিল বিৰ পৰা আপোনালোকে 3 চব প্লাছ কৰক বা ইৰ পৰা আপোনালোকে যদি 3 কৈ মাইনাছ কৰে এলফাবেটিকেল অৰ্ডাৰ হিচাপত তেতিয়াহ'লে বি পাব চবতে মাইনাছ কৰি
তাৰপৰা তো ক্ৰিকেটৰ পৰা চিৰ পৰা 3 - কৰিলে কি হ'ব আপোনালোকৰ যদি ক্ৰিকেটটো আছে তো হোৱাট ইজ দ্য কোড নেম অফ ক্ৰিকেট তো কোড নেম অফ ক্ৰিকেট এইটো প্লেট চ' আমি ইয়াতে 3 এড কৰিম 3 f পাব তো কাৰেক্ট এনচাৰ হ'ব আপোনালোকক দেখা পাইছে ৰ'ব ক'ত গ'ল মাৰ্কাৰটো আপোনালোকে এইটো কেনেকৈ চল্ভ কৰিবলৈ এইটো দেখা পাইছে এনচাৰটো তো এনেকৈ এড কৰি দিব আৰু আপোনালোকে এনচাৰটো আহি যাব তো নেক্সট কুৱেশ্যনটো একেবাৰে লাষ্ট কুৱেশ্যনটোলৈ আহি পালোঁ আৰু আপোনালোকে দেখা পাইছে ইফ a plus b means a is the mother of b এই চেম কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ এইটো কুৱেশ্যন এইটো জাষ্ট বেংকত আহে আৰু আৰ্মি আৰু ডিফেন্সত আহে তাৰপিছত a as b মানে a as b এইটো জাষ্ট এটা কোড চিম্বল আৰু আপোনাক নাভাবিব a as b এইটো জাষ্ট কোড এটা চিম্বল a plus b কোড means a is the father of b আৰু a has b মানে a is the brother of b আপোনালোকৰ তলৰ এনচাৰ অসমীয়াৰ পঢ়িয়ে গৈছে ব্ৰাদাৰ মানে ভায়েক a ৰ ভায়েক b আৰু a @ b মানে হৈছে a sister হয় b ৰ দেন which of the following means p is the son of q মানে কি চিম্বল হ'লে আপোনালোকৰ বুজাব যে p q ৰ son মানে পুত্ৰ তো আপোনালোকৰ এনচাৰটো ভাবিছে এইটো জাষ্ট অলপ কমপ্লিকেটেড হয় তথাপিতো আপোনালোক টাইম দিছে অলপ বেছিকৈ টাইম সলভ কৰি কৈ দিয়ক তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ ডি আজিলৈ ইমানে আমাৰ চেনেলটো যদি আপোনালোক চাই ভাল লাগিছে নতুন নতুন কেনেকৈ ৰিজনিং কুৱেশ্যন আহে আপোনালোকক জাষ্ট চেম্পল এটা দেখাই দিছোঁ অহা ভিডিঅ'ত আমি নতুন নতুন কুৱেশ্যন পেপাৰ সলভ কৰিব ট্ৰাই কৰিম তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ